আজি বহাগ বিহু উদযাপন কৰিবৰ বাবে অসম চৰকাৰে যি 1.5 লাখকৈ টকা অনুদান হিচাপে আগবঢ়াইছে, এই অনুদানৰ ধনসমূহ বিহু সমিতিক আমি অৰ্পণ কৰিলোঁ। সৰুপথাৰ সমষ্টিৰ সৰ্বমুঠ 10খন বিহু সমিতিয়ে 1.5 লাখকৈ টকা পাইছে। ইয়াৰে 9খন সমিতিৰ সদস্যসকল আজি আহিছে, তেওঁলোকক আমি চেকসমূহ অৰ্পণ কৰিছোঁ। আমি আশা কৰিছোঁ যে চৰকাৰে যি উদ্দেশ্যে বিহু সমিতিসমূহলৈ অনুদান আগবঢ়াইছে, সেই উদ্দেশ্য সফল হ'ব। বিহুক কেন্দ্ৰ কৰি যি চান্দা সংস্কৃতিৰ সৃষ্টি হৈছিল, এই চান্দা সংস্কৃতিৰ পৰা আমাৰ সমাজখন পৰিত্ৰাণ পাব আৰু আমি খুব ধুনীয়াকৈ 7 বহাগৰ ভিতৰত বিহু উদযাপন কৰিব পাৰিম, আমি সেই আশা ৰাখিছোঁ। তাৰ লগতে আজি ইয়াতে অনুষ্ঠিত অনুষ্ঠানত আমাৰ যিকেইখন মহকুমা ডেভেলপমেণ্ট বোৰ্ড থাকে, ST আৰু OBC, দুয়োখন বোৰ্ডৰ সভাপতিসকল আজি OBC বোৰ্ডত পৰমানন্দ লাহন ডাঙৰীয়াক সভাপতি দিয়া হৈছে, ST বোৰ্ডত জগত বৰাক সভাপতি দিয়া হৈছে। দুয়োখন বোৰ্ডৰ সদস্যসকলে তেখেতসকলে দায়িত্ব গ্ৰহণ কৰিছে। আমি আশা কৰিছোঁ যে আহি থকা দিনত এই দুয়োখন বোৰ্ডে জনসাধাৰণৰ কাষত থাকি জনসাধাৰণক সকাহ দিব, এইখিনি কথা আমি আশা কৰিছোঁ।